স্বাগতম জনাইছোঁ আৰু আমি এতিয়া আহি আছোঁ এই ঠাণ্ডাত দেখিছেনে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আমি এতিয়া আহি আছোঁ ট্ৰেইন ষ্টেচন অভিমুখে যিহেতুকে মই আগৰ ভিডিঅ'ত কৈছোঁ মোৰ ট্ৰেইনত অহা যোৱা কৰিবলৈ খুব সুবিধা হয় বুলি আমি এতিয়া আহি আছোঁ বৰদলনি মোৰ মামাহঁতৰ ঘৰত আজিনো কিয় আহিলোঁ মামাহঁতৰ ঘৰত সকলোবোৰ জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আহি মামাহঁতৰ ঘৰ পালোহি আজি সকাম খাবলৈ আহিলোঁ আজি আমাৰ দদৌৰ মানে মোৰ মাৰ দেউতাকৰ সকাম আছে মোৰ দদৌৰ যোৱা 22 তাৰিখে আমাৰ দদৌৰে আমাক সকলোকে এৰি থৈ গুচি গ'ল কোনোবা দূৰ দূৰণি অজান দেশলৈ আৰু আজি দদৌৰ আদ্য শ্ৰাদ্ধ আছে সেয়েহে আহিলোঁ আৰু আহিলোৱে যেতিয়া ভাবিলোঁ দদৌৰ সকামৰ কিছুমান মুহূৰ্ত স্মৃতি হিচাপে মোৰ ইউটিউব চেনেলতে সাঁচি ৰাখোঁ সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু লগতে আপোনালোকেও চাই থাকিব বুলি আশা কৰিলোঁ দেখাই থাকিম সকলোবোৰ আজি সকামৰ বতৰটো পিছে বৰ বেছি ভাল নহয় বৰষুণ দিছে সেয়েহে মনটো বেয়া লাগিছে অকণমান ৰ'দ দিয়া হ'লে বেছি ভাল লাগিলে হয় তথাপিও দেখাই থাকিম আপোনালোকক সকলোবোৰ চাই থাকিব এয়া আমাৰ দদৌ দেখি বহুত বেয়া লাগিছে দদৌ থাকোঁতে আহিম বুলি কৈ আহিব নোৱাৰিলোঁ সঁচাকৈয়ে বহুত দুখ লাগিছে এইফালে আমাৰ মামী এয়া মামীয়ে ধূপ জ্বলাই আছে Kisman Bande Jagadguru Hari এয়া আমাৰ মাহী মা মামা মামীহঁতে নাম পাৰ্টি আদৰিবৰ কাৰণে ৰৈ আছে এয়া নাম পাৰ্টি দি আহিছে এয়া মাহীহঁতে আদৰিছে Krishna Hari
আমাৰ ধুনীয়া বৌজনী আৰু ভতিজাজনীৰ লগত অকণমান এইফালে আমাৰ ৰাণীবাইক আজি কেইবাবছৰৰ মূৰত লগ পালোঁ, বহুত ভাল লাগিলে লগ পাই। আৰু এইফালে আমাৰ মামা ছোৱালী মুনুকণ, এয়া এইফালে মোৰ মামা ছোৱালী শিৱসাগৰৰ পৰা আহিছে, আৰু এয়া মাহী ছোৱালী, আৰু এইফালে মাহীৰ বোৱাৰী, মানে মোৰো ভাই বোৱাৰী হৈছে। এয়া আমাৰ মামা চাৰিজন ধুনীয়াকৈ ৰৈ দিছে ফটো মাৰিবৰ কাৰণে, আৰু ইয়াৰ কাষতে মামী দুগৰাকী। এয়া আৰু এতিয়া মামাহঁতৰ লগত আমিও ফটো মাৰিব লৈছোঁ।
মাকে দেখি দেখিছেনে এইও গ'ল আমাৰ একদম শিৱসাগৰৰ ভণ্টি আৰু তাইক দেখি আৰু এজনী যাব চাব দেই এইয়া আমাৰ দুইনা গৈছে আৰু এয়া দেখিছেনে এতিয়ালৈকে গোটেই একদম মানে ৰাস্তাটো ব্লক হৈ গ'ল বহুত ভাল লাগিলে মামাহঁতৰ লগত ফটো উঠি আমাৰ সকাম চলি আছে আৰু এতিয়া আমাৰ মামা ছোৱালীকেইজনীক দেখাই দিছোঁ এইফালে আৰু এইফালে আমি এতিয়া অলপমান ৰাস্তাত ৰৈ আছোঁ কথা পাতি আছোঁ চবকে লগ পাইছোঁ আজি বহুত বেছি ভাল লাগিছে আমি এতিয়া ৰিচিপশ্যনত আহিলোঁ এয়া জলপান ৰসগোল্লা আৰু গুড় আমাৰ ইয়াৰ মনু মাইনীয়ে খাই আছে আমিও খাম আৰু এতিয়া আমাৰ সকামবিলাকত প্ৰায় জলপানেই দিয়ে জলপানেই চলে আমি এতিয়া সকামৰ পৰা ঘৰলৈ বুলি আহিছোঁ এয়া আমি এতিয়া বৰ্ণি ষ্টেচনত ৰখি আছোঁ ট্ৰেইন এতিয়াও অহা নাই আহিবহে আৰু আজি সকামখন দেখুৱালোঁ ভালে কুশলে গ'ল বুলিয়ে ক'ব লাগিব আৰু বতৰ পিছে অলপমান ডিষ্টাৰ্ব কৰিলে বৰষুণ দিলে আৰু তথাপিও ভালে কুশলে পাৰ হৈ গ'ল আৰু সকামখন আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই